वेलकम टू माय यूट्यूब चैनल नतुन এটা ভিডিও আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজি গছ পুলি ৰুব লাগে, সকলোৱে জানে গছ পুলি ৰুব লাগে। এজোপা গছ কাটিলে 10 জোপা গছ ৰুব লাগে। সকলোৱে জানো, আমি সকলোৱে পালন কৰিব লাগে। গছ থাকিলেহে মানুহ থাকিব, গছ থাকিলেহে প্ৰাণী থাকিব, গছ থাকিলে আমি উশাহ নিশাহ ল'ব পাৰিম, গছ থাকিলে পৃথিৱী থাকিব। এতিয়া বৰ্তমান বৰষুণ দি আছে, বৰষুণ দিয়াৰ কাৰণে আমি ওলাই যাব পৰা নাই। এতিয়া আমি স্কুলতে আছো। এতিয়া হাতে হাতে চবৰে গছ পুলি আছে। মোৰ লগত কোন আছে, কিমান আছে আপোনালোকে চাব বিচাৰে তো চাই লওক। 1 2 3 মোৰ লগত আছে কোন কোন ছাত্ৰ ছাত্ৰীসকল আজি ওলাই আহিছে গছ পুলি ৰুবলৈ। আজি দেওবাৰে স্কুল খোলা নাথাকে, যদিও এওঁলোক আহিছে ওলাই গছ পুলি ৰুবলৈ। ব'লক আমি গছ পুলি ৰুম। এতিয়া আপোনালোকে চাব, এতিয়া সকলোকে আমি জীৱন দিয়াটো আমাৰ কৰ্তব্য। আমি হ'লো দেশৰ ভৱিষ্যত। কোন ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত, গতিকে এওঁলোকে নকৰিলে কোনে কৰিব? সকলোৱে কৰিব লাগে, সকলোৱে মানিব লাগে। কোন ছাত্ৰ ছাত্ৰী ওলাই আহিছে, ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস দিনা বুলিয়ে গছ পুলি ৰুব লাগে এইটো কথা নহয়। সদায় আমি গছ পুলি ৰুব লাগে। এজোপা গছ কাটিলে 10 জোপা গছ ৰুব লাগে। আমি পৃথিৱীখন বজাই ৰাখিব লাগে। পৃথিৱীখন এতিয়া গছ নথকাৰ কাৰণে ধ্বংস দিশলৈ গৈ আছে। আৰু ভৱিষ্যতে কি হ'ব আমি কোনেও ক'ব নোৱাৰোঁ। যদি এনেকৈ গছ কাটি থাকে, মানুহে বনাঞ্চল ধ্বংস কৰি থাকে, তেতিয়া জীয়াই থকাটো টান হৈ পৰিব। আজি আমি আহিছোঁ ভৰতপুৰ প্ৰাথমিক বিদ্যালয়ত গছ পুলি ৰুবলৈ। আৰু আমাৰ এইটো ভাইটি ভণ্টিসকল আহি আছে। আমাৰ ঘৰত যদি গছ থাকে আমিও জীয়াই থাকিম আৰু আপোনালোকেও জীয়াই থাকিব। আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন। এতিয়া বৰষুণ এৰি দিলে, এতিয়া আমি গছ পুলি ৰুম আৰু চব যোগাৰ কৰি থৈছোঁ। খন্তি কোৰ যিমান লাগে সকলো আনি থৈছোঁ। আমি এতিয়া পুলি ৰুব লাগে। কোন ছাত্ৰ ছাত্ৰীসকল আছে সিহঁতকো লৈ লওঁ সোনকালে গছ পুলি খন্তি লৈ এতিয়া আমি গছ পুলি ৰুম। প্ৰথম আৰম্ভ কৰিছোঁ। এতিয়া আমি কোনো ধৰণৰ নাৰ্চাৰীৰ পৰা গছ কিনি অনা নাই। আমি গাঁৱৰে যিমান মানুহৰ ঘৰৰ পৰা বাৰীৰ পৰা আমি গছ পুলি উঠাই আনিছোঁ। সিমান ক্ষমতা নাই যদিও আমি কিনি আনিব পৰা নাই। ভৱিষ্যতে যদি আপোনালোকে সহায় কৰে আমি নিশ্চয় কিনি আনিম গছ পুলি। নিশ্চয় আমি ভাল কাম কৰি যাম, আপোনালোকে সহায় কৰক। এতিয়া আমি গাঁৱৰ পৰাই বাৰু গছ পুলি উঠাই আনিছোঁ। আম হওক, কঁঠাল হওক, শিলিখা, অমৰা যি আছে আৰু ফুলৰ পৰা ধৰি সকলো গছ আছে। এতিয়া আমি প্ৰথম গছ ৰুব লৈছোঁ। বৰষুণ দি আছিলে অথনিৰ পৰা, এতিয়া বৰষুণটো কমিছে। প্ৰথমজোপা গছ ৰুলোঁ। শিলিখা হয়, ডাঙৰ হ'লে আমি চবেই খাম। গছ ৰোৱাৰ পিছত আপোনালোকক কথা এটা কৈ দিওঁ, গছ ৰোৱাৰ পিছত এই গুৰিডোখৰ পূৰা এনেকৈ হেঁচি পূৰা টাইট কৰি দিব লাগে, যাতে কোনো ছাগলী বা কিবা আহি এনেকৈ উঘালিব নোৱাৰে। মানুহে সদায় পৰিষ্কাৰকৈ থাকিব লাগে। কৈ দে, মানুহে সদায় পৰিষ্কাৰকৈ থাকিব লাগে। লেতেৰা কাম কৰিলে সদায় পৰিষ্কাৰকৈ থাকিব লাগে। কেইবাৰ গা ধুব লাগে? 3 বাৰ ধুব লাগে।
তেনেকৈ নিৰ্দিষ্ট কোনো নাই, যেতিয়াই মানুহে লেতেৰা কাম কৰে তেতিয়াই মানুহে গা ধুব লাগে। যেনেকৈ এইটো দীপক মাল্লা। A few moments later. আমি পুলি ৰুলোঁ, বহুত সময় লাগিলে, বৰষুণ দি আছিলে, কণ কণ ছাত্ৰ ছাত্ৰীসকলে, কণ কণ মইনাসকলে আহিছে আৰু ৰুবলৈ, ধুনীয়াকৈ ৰুইছে, সকলোৱে পুলি ৰুইছে। চাওঁ যদি ছাগলীয়ে নাখায়, ভালকৈ যদি বাউণ্ডেৰী ধুনীয়াকৈ মাৰি থোৱা আছে, যদি ডাঙৰ হয় ঠিকে আছে, ভাল হ'ব। অহা বছৰলৈ আপোনালোকে সহায় কৰক, অহা বছৰলৈ আমি ভালকৈ ৰুম, ভালকৈ আমি বিশ্ব পৰিৱেশ দিৱসটো উদযাপন কৰিম। আপোনালোকে ভিডিঅ'টো চাব, আপোনালোকেও এজোপা এজোপা প্ৰত্যেকজনে এজোপা এজোপা গছ ৰুৱক। আশা কৰোঁ সকলোৱে এজোপা এজোপা গছ ৰুব। এতিয়া ক'বলগীয়া একো নাই, যদি ভিডিঅ'টোত ভুল হৈছে, কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ বৰষুণত ৰুইছোঁ, যদি ভুল হৈছে ক্ষমা কৰিব। কিবা যদি ক'বলগীয়া থাকে কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, টাটা। এতিয়া সকলোকে মটন আনিছোঁ, কিবা এটা খোৱা বস্তু আনিছোঁ, সকলোকে দি দিম, সকলোৱে খাম আমি লগে ভাগে। বাই।